everyone, welcome back to my channel. আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজিতো কিহৰ ভিডিঅ' গম পাইছে, আজি হৈছে দেৱালী। তো সকলোলৈকে দেৱালীৰ বহুত শুভেচ্ছা থাকিলে আৰু দেৱালীৰ পোহৰে সকলোৰে জীৱন ভৰাই তোলক। আৰু যিহেতু পোহৰৰ উৎসৱটো ভাল লাগে সেইকাৰণে তো আজি মই দেৱালীৰ কাৰণে পূৰা ফুল প্ৰিপেৰেশ্যন চলাই আছোঁ। ভিডিঅ'টো কিন্তু একদম শেষলৈকে চাই থাকিব দেই আৰু মৰম দিব। ৰ'ব মোৰ ভিডিঅ' চাই কিন্তু লাইক কমেণ্ট নকৰে। প্লিজ লাইক আৰু কমেণ্ট কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে মই ভিডিঅ' দিলে আপোনালোকে পাই থাকিব দেই। আমি পিছে এতিয়া কিন্তু বজাৰলৈ আহিছোঁ। যিহেতু ৰংগলী বনামতো ফাকুৱা ল'বলৈ আহি গ'লোঁ। চাওকচোন দোকানবোৰ ইমান ধুনীয়াকৈ সজাই দিছে আৰু মোৰ লগত আহিছে মোৰ লগৰ এজনী আৰু ভাইটি। আমি দেৱালী বুলি বহুত ঘৰত গৈ মাকক দেখাই আছোঁগৈ, এতিয়া আমি চানা খাই আছোঁ দেই। তো গাইছ আমি বজাৰৰ পৰা আহিলোঁ। আজিতো দেৱালী সেইকাৰণে অলপ বজাৰ কৰি আনিলোঁ। সেইবোৰ ঘৰত গৈ দেখাম বাৰু। এইফালে ভাইটি গৈছিলে লগত। ঘৰত আহি পূৰা কামত লাগি গ'লোঁ। চাকিখিনি কালাৰ কৰি দিছোঁ, তেতিয়া ধুনীয়া লাগিব জ্বলালে, নহয় জানো? গাইছ এয়া চাকি কালাৰ কৰি আছোঁ ৰাতিকৈ জ্বলাবলৈ। তো আপোনালোকে এনেকুৱা চাকি বনাইছেনে ক'ব দেই কমেণ্টত। ইমান ধুনীয়া লাগিছে। আৰু সকলোলৈকে দীপাৱলী বহুত শুভেচ্ছা থাকিলে। ভণ্টি বেছি বনালে আৰু মই অলপ লাগিল। আৰু আপুনি বজাৰ গৈছিলোঁ নহয়, কি আনিলোঁ দেখাই দে। এইখিনি ৰংগুলি আনিলে। ৰংগুলি বনাবলৈ ফাকুৱা আনিছোঁ আৰু এইখিনি চাকি লাইট। এইটো হেৰি, এইটো কি কলগছ, এইটো চকৰি তিনিটা কালাৰিং আহিব হেনো। চকৰি চাৰিটা নেকি? আৰু এইটো দীঘল ফুলজাৰি, এইটো এটা, এইটো লাইট আৰু এইটো এটা লাইট আৰু এইখিনি ফুলজাৰি বমখিনি। ইয়াত 9টা নাই, 9টাই আছিলে, খালি এটা ভাইটিক দি দিলোঁ। 10টা আছিলে, বান্দিল দিছিলোঁ কিন্তু এটা লাকি বাক দি পঠালোঁ মই। তাৰপিছত এইটো এটা আনিছোঁ, এইটো হেনো কালাৰিং হ'ব বুলি কৈছে, এনেকৈ বগা হ'ল আৰু এইটো একেই কালাৰ আহিব বুলি কৈছে। হ'লে আৰু চাকি কালাৰ কৰি তাৰপিছত বমখিনি দেখাই নাগে বম এজন দি দিয়া। আৰু এইখিনি বম, এইখিনি বম চম ফুটাব নাজানো, খালি এনেই ভাইটি আহিবলৈ ৰাতি দোকানে আনি থৈছে। বহুত বেছি ভয় লাগে মোৰ বমৰ কথা। ফুলজাৰিটো পাৰোঁ আৰু যেনতে। এইটো এটা ব্লু কালাৰ, ধুনীয়া লাগিছে ন? ধুনীয়া আহিছে। দেৱালী উপলক্ষে মানে আমাৰ ফ্ৰণ্টৰ ফিল্ডখনতে এটা মানে ভাগ্য পৰীক্ষা খেলাইছিলে আৰু তো তাতে গৈছিলোঁ। এইজনী আইতাহঁতৰ ওচৰৰ আৰু এইফালে মহিলাসকল আছে, মানে গোট এটা ফালৰ পৰা খেলাইছে বাৰু। এইফালে টিকলি দুজনী, এইফালে গুটি বনাই আছে, লটাৰী হ'বতো। ঘৰত আহি ৰংগলী বনোৱা ষ্টাৰ্ট কৰি দিছোঁ। সন্ধিয়া হ'বলৈ বেছি দেৰি নাই, সেইকাৰণে ষ্টাৰ্ট কৰিছোঁ। মই নাজানো বাৰু বনাব, তথাপিতো অলপ চেষ্টা কৰিছোঁ আৰু এইবাৰ প্ৰথম। এয়া জেলেপি আঁকি দিছোঁ, একদম ৰংগোলীত জেলেপি আঁকি দিছোঁ। আধা হৈছে আৰু মানে ফোনৰ পৰা চাই আঁকিছিলোঁ, মহে যি তাণ্ডৱ চলাইছে, একদম ভালকৈ আঁকিব পৰা নাই। সেইকাৰণে নিজে যি পাৰোঁ আঁকি দিছোঁ আৰু দেই। কেনেকুৱা হৈছে জনাব খালি, আৰু বহুত বাকী আছে বাৰু। বনিছে
মোৰ ৰংগুলি হৈ গ'ল নাজানো কেনেকুৱা হ'ল মানে কালাৰ অলপ অলপ শেষ হৈ গ'ল সেইকাৰণে একদম যি টি দি মিলাই দিলোঁ আৰু আমনি লাগি গ'ল বনাই সেইকাৰণে এয়া চাকিখিনি দি ইয়াত দিম আৰু ক'ত ক'ত দিব লাগে এইফালে মাজত ব্লু কালাৰ আৰু আছে ন তিনি গছ আছে ইমান বম ফুটাই আছে নহয় বাহিৰত মানে ওলাবলৈ ভয় লাগে মোৰ বহুত বেছি ভয় লাগে সেইটো কাৰণে আমাৰ বাহিৰত ধুনীয়াকৈ লাইট লগাই দিয়া হ'ল ৰ'ব আপোনালোকক দেখাম দেই কেনেকুৱা লাগিছে ডেক'ৰেশ্যনটো ক'ব হা কেনেকুৱা লাগিছে জনাব হা আমাৰ ৰংগুলিটো আৰু ডেক'ৰেশ্যনটো ওলাইছেনে ধুনীয়াকৈ আৰু দি দিম মই বাকীখিনি হেৰি দিবলৈ ৱালত দিলে নেকি মায়ে নাই দিয়া এইখিনি জ্বলোৱা আছে নেকি চাগে এইয়া আমাৰ বাহিৰৰ ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে জনাব মোৰ কিন্তু বহুত বেছি ভাল লাগিছে ভাইটিয়ে লগাই দিলে গোটেই লাইটখিনি বাৰু তাক এতিয়া মানে বম ফুটাবলৈ লাগে মই কৈছোঁ মই ভিতৰলৈ গ'লে বম ফুটাব পাৰিবি এতিয়া আমি ৰাস্তাত জ্বলাম মানে কলগছত টিপি চাকি কেইগছ আছে তাত চাকি নাই নাই এই নুফুটাবি না বম এতিয়া মোৰ ভয় লাগে আমি চাকি এতিয়া হেৰি দিম ধুনীয়া লাগিছে ইহঁতি মানে দুইটাই এতিয়া বম চম ফুটাবলৈ লৈছে আৰু এইফালে ভণ্টিয়ে নোৱাৰে বাৰু ভাইটিয়ে ফুটাব বম এইটো ৰংগুলিটো কেনেকুৱা লাগিছে জনাব হা কমেণ্টত মই অকল ফুলজাৰিহে জ্বলাম বাৰু দেই এইটো অকণমান হেৰি আছে জানানে মই আগতে ফুলজাৰিও ভয় লাগে এতিয়াহে জ্বলাওঁ এইটো সৰুটো বেছি কৰিছে ন so beautiful so elegant just looking like a wow মজা লাগিছে উৰিলে 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 wow oi wow মজা গাইজ এতিয়া মানে মই পুৰা ধুনীয়াকৈ ড্ৰেছ চেছ কৰি ল'লোঁ এতিয়া মই উঠিম ফটো আৰু বনাম ৰিলছ তো ৰিলছ চাবৰ কাৰণে মোৰ ইনষ্টাগ্ৰাম আইডিত যাব লাগিব তো মই ডিছক্ৰিপশ্যনত দি দিম মোৰ লিংকটো ইনষ্টাগ্ৰামৰ তো চাব হা প্লিজ আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিবা আৰু মোক কেনেকুৱা লাগিছে জনাব হা কমেণ্ট কৰি যোৰ লেহেংগা হয় ফটোখিনি চালে গম পাব লেহেংগাটো পিন্ধি লৈছোঁ ধুনীয়াকৈ আৰু এতিয়া ৰংগুলি বনাইছিলোঁ যিহেতু তাৰপিছত ভাবিলোঁ দুখনমান ফটো উঠোঁ সেইকাৰণে ওলাই লৈছোঁ কেনেকুৱা লাগিছে জনাব আৰু মই এইটো ৰিলছ দি দিছোঁ বাৰু দেই বনাইছিলোঁ সেইযোৰ পিন্ধি লেহেংগাযোৰ পিন্ধি আৰু ফটো দুখনমানো দি দিম লাষ্টত
Oh, na, na, me